এটা ত্ৰিভুজৰ দুটা বাহু 18 সেণ্টিমিটাৰ আৰু 10 সেণ্টিমিটাৰ আৰু পৰিসীমা 42 সেণ্টিমিটাৰ ত্ৰিভুজৰ কালি উলিয়া। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰীক্ষাটো আহিছে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেণ্টিমিটাৰ আৰু 10 সেণ্টিমিটাৰ আৰু পৰিসীমা 42 সেণ্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিয়া। এই প্ৰশ্নটো উত্তৰ কৰিবৰ কাৰণে আমি কি জানিব লাগিব? ত্ৰিভুজৰ সূত্ৰটো জানিব লাগিব। এই প্ৰশ্নটো উত্তৰ কৰিবৰ কাৰণে ত্ৰিভুজৰ সূত্ৰটো কি আছিলে? s মাইনাছ a s মাইনাছ b s মাইনাছ c। ইয়াতে s মানে কি? s মানে হ'ল পৰিসীমাৰ আধাৰ বা আমি পৰিসীমাৰক কি কৰিব লাগিব? দুভাগ কৰিব লাগিব। a মানে কি? বাহু। কাৰ বাহু? ত্ৰিভুজৰ বাহু। b মানে কি? বাহু। কাৰ বাহু? ত্ৰিভুজৰ বাহু। c মানে কি? ত্ৰিভুজৰ বাহু। তৃতীয় বাহু। এইটো হ'ল ত্ৰিভুজৰ প্ৰথম বাহু, এইটো ত্ৰিভুজৰ দ্বিতীয় বাহু, এইটো হ'ল ত্ৰিভুজৰ তৃতীয় বাহু। এতিয়া মই অংকটো কৰাৰ আগতে এটা কথা মই ক'ব বিচাৰিছোঁ যে এটা ত্ৰিভুজ এই বাহুটোৰ মান ধৰি ল 4, এই বাহুটোৰ মান হ'ল 2, এই বাহুটোৰ মান হ'ল 3। এই ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব? এই ত্ৰিভুজটোৰ পৰিসীমা ওলাবৰ কাৰণে আমি গোটেইকেইটা বাহুৰ মান কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰিলে আমি কি পাম? 9 পাম। সাপোজ এই বাহুটোৰ মান কি হয়? কিবা কাৰণত মোচা গ'ল, তেতিয়াহ'লে আমাৰ থাকিলে কি? 4 আৰু 2। গতিকে এই তৃতীয় বাহুটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব? যে আমাৰ পৰিসীমা 9 আছিলে, এই দুটা বাহু যোগ কৰিলে আমি কিমান পাওঁ? 6। গতিকে পৰিসীমাৰ পৰা আমাৰ দিয়া থকা বাহু দুটা বিয়োগ কৰিলে আমাৰ কি হয়? এই হেৰাই যোৱা বাহুটো বা দিয়া নথকাৰ বাহুটো মান কি হয়? আমি ওলাব পাৰোঁ। এতিয়া আমাৰ প্ৰশ্নত থকা এটা ত্ৰিভুজৰ দুটা বাহু 18 সেণ্টিমিটাৰ আৰু 10 সেণ্টিমিটাৰ পৰিসীমা 42 সেণ্টিমিটাৰৰ এই অংকটো আমি কৰিবৰ কাৰণে আমাৰ ত্ৰিভুজটোৰ কি হয়? এইটো 18 সেণ্টিমিটাৰ, এইটো 10 সেণ্টিমিটাৰ। আমাৰ এটা বাহু মান কি হয়? দিয়া নাই। ধৰি লওক c, এই বাহুটো আমি a বুলি ধৰি লৈছোঁ, এই বাহুটো আমি কি হয়? b বুলি ধৰি লৈছোঁ। অৰ্থাৎ ত্ৰিভুজটোৰ c বাহুটোৰ মান দিয়া নাই। আমি তাক ওলাবৰ কাৰণে কি কৰিব লাগিব? আমাৰ পৰিসীমা 42 দিয়া আছে, 18 যোগ 10 মানে কি? 28 নহয় জানো? 28 বিয়োগ কৰি দিলে আমি কি পাম? 14 পাম। গতিকে c ভেলু কি হ'ব? 14। এতিয়া আমাৰ অংকটো ষ্টাৰ্ট। আমি সলিউশ্যন কৰিম এতিয়া। ইয়াত a মান কিমান পালোঁ? a মান আমি 18 দিয়া আছে, b মান কিমান দিয়া আছে? 10 দিয়া আছে, c মান কি দিয়া আছে? আমাৰ 14 আমি এতিয়াই ওলাই লৈছোঁ। কিন্তু এতিয়া আমাৰ কি হয়? আমাৰ ত্ৰিভুজৰ কালি ওলাবৰ কাৰণে a ভেলু লাগে, b ভেলু লাগে, c ভেলু লাগে আৰু এটা কি লাগে? s ভেলু লাগে। আমি এতিয়া s ভেলু ওলাই ল'ব লাগিব, হয়নে নাই? গতিকে s ভেলু ওলাবৰ কাৰণে কি কৰিব লাগিব? পৰিসীমাক আমি দুভাগ কৰিব লাগিব। আমাৰ পৰিসীমা কিমান দিয়া আছিলে? 42। 42ক দুভাগ কৰিলে কিমান? 21। এতিয়া আমি লিখিব পাৰোঁ, ত্ৰিভুজৰ কালি এতিয়া ওলাব পাৰোঁ। ত্ৰিভুজৰ কালি আমাৰ সূত্ৰটো লিখি লৈছোঁ, s মাইনাছ a, s মাইনাছ b, s মাইনাছ c। যদিহে আপুনি বিয়োগ কৰি বেয়া পায় তেন্তে মই এটা বেলেগকৈ শিকাই দিছোঁ। এইটো s মান আমি কিমান পাইছোঁ? 21। যদি আপুনি বিয়োগ কৰি বেয়া পায় তেতিয়াহ'লে চাওক যে ইয়াতে s পৰা আমাৰ কি কৰিব লাগে? a বিয়োগ কৰিব লাগে, মানে 21 পৰা আমাৰ 18 বিয়োগ কৰিব লাগে। তো আপুনি কথাটো ওলোটাকেও ভাবিব পাৰে যে 18 লগত কিমান যোগ কৰিলে আমি 21 পাম? তেতিয়াহ'লে কিমান যোগ কৰিলে আমি 18 লগত আমি কিমান যোগ কৰিলে 21 পাম? নিশ্চয় 3, হয়নে নহয়? গতিকে ইয়াতে ডাইৰেক্ট 3 বুলি লিখি দিয়ক। ঠিক তেনেদৰে b লগত আমি কিমান যোগ কৰিলে 21 পাম? নিশ্চয় 11, হয়নে নহয়? 11 লিখি দিয়ক। c ভেলু মান কিমান দিয়া আছে? 14। 14 লগত কিমান যোগ কৰিলে আমি 21 পাম? নিশ্চয় 7। তেতিয়াহ'লে এতিয়া কি কৰক? এইটোতো 21 আছেই, এই দুটা মাল্টিপ্লাই কৰি দিয়ক। তেতিয়া 21 নহ'বনে? ইনটু 11। এই দুটা কি হয়? দুটা মিল আছে, গতিকে আমি এটাক বাহিৰত ওলাই দিব পাৰোঁ। বাহিৰত ওলাই গ'ল, ভিতৰত থাকিলে কি হয়? 11। ইয়াতে আমাৰ একক কি দিয়া আছিলে? চেণ্টিমিটাৰ, হয়নে নহয়? গতিকে কি হ'ব? চেণ্টিমিটাৰ স্কোৱাৰ হ'ব। বুজি পালেনে? ঠিক আছে। এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো মোৰ দুবাৰ ৰেকৰ্ড কৰিবলগীয়া হৈছে। প্ৰথম ৰেকৰ্ডত বেকগ্ৰাউণ্ডৰ কিছুমান শব্দৰ কাৰণে দ্বিতীয় ৰেকৰ্ড কৰিবলগীয়া হ'ল। গতিকে ইয়াৰ প্ৰথম ৰেকৰ্ডটোৱে মই দেখাই আছোঁ। যি নহওক, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম, সহজতে বুজাবলৈ চেষ্টা কৰিম। প্ৰয়োজন হয় মাথো আপোনালোকৰ সঁহাৰি। ঠিক আছে।